Hello everyone, welcome to my channel Barsha Kitchen's vlog. আজি মই আপোনালোকক মোৰ চেনেলৰ যোগেদি এইটো ক'ব বিচাৰিছোঁ যে মানে ইউটিউব চেনেল এটাত নতুনকৈ আহিলে 1000 ছাবস্ক্ৰাইবাৰ আৰু যিটো একদম 4000 ৱাটচ টাইম এইখিনি হ'লেহে চেনেল এটা মনিটাইজ হয়। গতিকে সেইটোনো কেনেকৈ কৰিব পাৰিম? মোৰ এতিয়ালৈ চেনেলটো মনিটাইজ হোৱা নাই। 1000 ছাবস্ক্ৰাইবাৰো মোৰ হোৱা নাই, হ'ব আৰু এতিয়া বেছি নাই আৰু 1000 হ'বৰ কাৰণে 1000 হৈ যাব। কিন্তু 1000 হ'লেই মনিটাইজ নহয়, ইয়াৰ বাবে 4000 ৱাটচ টাইম, 4000 ঘণ্টা ৱাটচ টাইম, যিটো বহুত এটা ডাঙৰ হেৰি আৰু ডাঙৰ বস্তু। 4000 ঘণ্টা ৱাটচ টাইম একেবাৰে সহজ কথা নহয়। 1000 ছাবস্ক্ৰাইবাৰটো 1000 ছাবস্ক্ৰাইবাৰটো সহজ নহয়। 100 ছাবস্ক্ৰাইবাৰ যেনে তেনে গোটাই ল'ব পাৰি, ফেমিলিৰ কাৰোবাক কৈ, নিজৰ ফ্ৰেণ্ড চাৰ্কুলক কৈ 100-200 ছাবস্ক্ৰাইবাৰটো যেনে তেনে কৰি ল'ব পাৰি। কিন্তু এই যেনে তেনে কৰা ছাবস্ক্ৰাইবাৰখিনিয়ে জানো আপোনাৰ ভিডিঅ' চাব? কেতিয়াও নাচায়। আপোনাক দেখাই এনেকুৱা মানুহো নিজৰ পৰিয়ালত লগ পাব, নিজৰ বন্ধু বান্ধৱীৰ ক্ষেত্ৰতে লগ পাব যে আপোনাক দেখাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। চেনেলটো একদম ছাবস্ক্ৰাইবটো তেওঁলোকে আপোনাৰ সন্মুখতে কৰি দিব, বেল আইকনটোও দবাই দিব, বাট তেওঁলোকে কি কৰিব? আপুনি পিছ দিছে, আনচাব কৰি দিছে, এনেকুৱাই কৰিব। গতিকে আমি যদি ইউটিউবত আহিব খোজোঁ, ইউটিউবৰ পৰা কিবা এটা পাব বিচাৰোঁ, তেতিয়াহ'লে আমি আমাৰ ভিডিঅ'ৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি ৰেগুলাৰ ভিডিঅ' দিব লাগিব। ভিডিঅ'সমূহ এটা ভাইৰেল টপিকৰ ওপৰত টেগ কৰিব লাগিব। ভিডিঅ'টো এটা যিকোনো ভাইৰেল টপিকৰ লগত আমি টেগ কৰি দিব লাগিব, যিটোৰ দ্বাৰা আমাৰ ভিডিঅ'সমূহ ইউটিউবে সহজে গম পায় যে মই কিহৰ ওপৰত ভিডিঅ' বনাই আছোঁ। আৰু যিহেতু আমি অসমীয়াত ভিডিঅ' বনাওঁ, ইউটিউবে থৰি জানে অসমীয়া ভাষা, তেওঁলোকেতো আমাৰ ভিডিঅ'টো খুলি খুলি নাচায় ন, যে আমি ভিডিঅ'টোত আমি বহুত ভাল কিবাও ক'ব পাৰোঁ, কিন্তু ভিডিঅ'টোৰ ভিতৰত আমি কি ভাল কৈছোঁ সেই কথা ইউটিউবে কেনেকৈ গম পাব? ইউটিউবেতো খুলি নাচায়। গতিকে ভিতৰৰ কথাখিনি যিহেতু ইউটিউবে নাজানে, গতিকে মানুহৰ ওচৰত ইউটিউবে আমাৰ ভিডিঅ'টো পঠাবৰ কাৰণে কিবা এটা ছিগনেল পাব লাগিব। যেতিয়া আপুনি এটা ভিডিঅ' ডালে ইউটিউবত, তেতিয়া সেই ভিডিঅ'টো নিজৰ ঘৰৰ পৰিয়ালৰ 2-3টা মোবাইলৰ পৰা আপুনিয়ে চাব। যেতিয়া আপুনি ফুলকৈ ৱাটচ কৰিব, তেতিয়া ইউটিউবে গম পাব, এই ভিডিঅ'টোত এই ভিডিঅ'টোৰ ভিতৰত কিবা এটা আছে যাৰ বাবে মানুহে চাইছে, আপলোড কৰাৰ লগে লগে মানুহে চাইছে, এনেকুৱাকৈ ভাবিব আৰু। গতিকে সেনেকুৱাকৈ নিজে চাই দিব লাগিব। চাই দিলে বেলেগৰ ওচৰত ভিডিঅ'টো গৈ পোৱাত সহায় হ'ব। মই এতিয়া এনেকুৱা নহয় যে মোৰ বহুত ভিডিঅ'ত বহুত ভিউজ আহিছে, কিবা আহিছে, এনেকুৱা নহয়। ডিচেম্বৰৰ ফাৰ্ষ্ট সপ্তাহত মই অ'পেন কৰিছোঁহে ইউটিউব চেনেলটো। মোৰ ভিডিঅ'ত ভিউজ হোৱা নাই আৰু এতিয়া নাহেও, কাৰণ মই এতিয়া ইমান ভাল টপিকৰ ওপৰত ভিডিঅ' বনাবও পৰা নাই। চেষ্টা কৰিম। আগন্তুক 1 বছৰ ইউটিউবে টাৰ্গেট দিয়ে 4000 ঘণ্টা ফুলফিল কৰিবৰ কাৰণে। 1 বছৰ টাৰ্গেট থাকে, 365 দিনৰ ভিতৰত 4000 ঘণ্টা আৰু 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগে। নিশ্চয় আশাবাদী, কৰি ল'ম বুলি। 4000 ঘণ্টা ৱাটচ টাইম মই গোটাই ল'ম বুলি ভাবিছোঁ আৰু 1 বছৰৰ ভিতৰত। 1000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু হওঁ হৈ আছে। গতিকে ছাবস্ক্ৰাইবাৰটো যেনে তেনে হ'ব বুলি ভাবিছোঁ, বাট এই 4000 ঘণ্টা ৱাটচ টাইম কৰাটো ইমান সহজসাধ্য নহয়। তাৰ মাজত কিছুমান বহুত টেকনিকেল কথাও থাকে, যিখিনি আমি কিছুমান ডাঙৰ ডাঙৰ ইউটিউবাৰৰ পৰা জানিব লাগিব। তেওঁলোকৰ ভিডিঅ' আমি চাব লাগিব। মই বাৰু কিছুমান টেকনিকেল ইউটিউবাৰৰ ভিডিঅ' চাইছোঁ আৰু তেওঁলোকৰ পৰা শিকিব যত্ন কৰিছোঁ। গতিকে যোনখিনি ইউটিউবত ইতিমধ্যে আগবাঢ়ি গৈছে, তেওঁলোকৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা নাই। যিখিনি ইউটিউবত নতুনকৈ আহিছে, মোৰ নিচিনা নতুনকৈ ইউটিউব কৰিছে, তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট কৰিব, লাইক কৰিব, আৰু চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু বেল আইকনটো নিশ্চয় দবাই দিব।
আৰু এনেকুৱা মানে মোৰ এইটো ব্লগিং চেনেল, ব্লগিং মানে মই সকলো ধৰণৰ ভিডিঅ' ইয়াত আপলোড কৰোঁ। গতিকে চেনেলটোত নতুন নতুন টপিকৰ ওপৰত ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটোলৈ আহিব, চেনেলটো চাব, মৰম দিব, ছাপোৰ্ট কৰিব। এয়াই আজিলৈ আহিছোঁ, বাই।